ইমান গৰম উঠিছে আজি গোটেই গাডাল গোন্ধাই গৈছেগে। ইমান যদি গৰম উঠি থাকে গোটেই মানুহ দেখোন সিজি যাব, ইটোৱে সিটো খাই পেলাব পাৰিব। নাই এইটো ৰুমত টাইলছ লগাই আছে যে সেইকাৰণে এইটো ৰুমতে শুইছোহি আৰু। ল'ৰাটো পগলা খালি নেকি? আজি ইমান গৰম দিছে তাত দেখা নাই, সেইকাৰণে মই পকাতে লেংখা পৰি আছো আৰু ফেনখনো বেয়া হ'ল। নাই মই ইমান গৰমত কলৈকো যাবলৈ নাই দেই। তেতিয়াহ'লে উপায় নাই আৰু চিৰিয়াখানা পাই আহোগে, কম পইচাতে হ'ব। অকল তয়ে যাও নেকি? মাৰে আৰু বায়ে নাযাওঁ নেকি? বল তেতিয়াহ'লে। চা আপোনাৰ অকণ পাই গলোহি আমি চিৰিয়াখানা। পিছতো দেখিছ না জীৱ জন্তু বিলাক ক'ত ক'ত শুই আছে? কচোন বাৰু তেতিয়াহ'লে কি কি আছে ইয়াত? ল'ৰাটো কণা হলি নেকি? তই অকল সেইকেইটা জীৱ জন্তুৱে দেখিলি আৰু দেখা নাই? এইটো এটা মানুহৰ নিচিনা ৰঙা ৰঙা চিম্পাঞ্জী দেখা নাই? আৰু এটা এইটো গছৰ ওপৰত মেকুৰী বহি আছে। তই দেখোন বাপেৰক কণা বুলি কবলৈ আহিছ। বাৰু কচোন কেইসোপানো মই কণা হলো? হয় দে, ঠিকেই কৈছ তই, মইহে দেখা নাছিলো। বল বল। হয় একেবাৰে ওখটো মই, তাৰ তলতো মাৰে, এই বহি থকাটো বাৰে মোবাইল চাই থকা নিচিনাকে, আৰু তই আৰু একেবাৰে শুই থকাটো তই, একেবাৰে ভুটীয়া। হ'ব দে, হলেও নহলেও আমি আকৌ বেলেগলৈ যাওঁগে বল। সঁচাকৈ বহুত ধুনীয়া লাগিছে। আমাৰ আগফালৰ নলাটোত এনেকুৱাই দলং এখন বনাম ৰ। যাওঁ বল ইয়াৰ পৰা। বল ইয়াদি চাগে ৰাতি হাতী চাতিও পাৰ হৈ যায়। হ'ব এতিয়া বল, বাপেৰ লগত যুক্তি তৰ্ক কৰিব নালাগে। আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব, আৰু মোৰ ঘৰৰ আৰু এটা চেনেল আছে নহয় বিপ্লৱছ ব্লগ, সেইটো চেনেলটো চাবগে, তাতে ধুনীয়া ধুনীয়া ভিডিঅ' দিয়া হয়। আৰু পাপাটো গ'লগে, মোৰ যাওঁগে পাই, মোক নহ'লে বাঘে খাবহি এতিয়া।